হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱাই এই গহনাসমূহ ৰেডি কৰি লৈ এফালে যাওঁ বুলি ওলাইছোঁ। ক'লৈ যাওঁ আপোনালোকক সকলোখিনি ভালদৰে ক'ম আৰু দেখাম বাৰু। প্ৰথমতে মই এটা মণিমালাৰ ছেট ৰেডি কৰি লৈছোঁ ছিংগল মণিত। ফুলিযোৰ এনেদৰে কৰিছোঁ ডিজাইনটো। প্ৰায়বিলাক মণিমালা ছেটতে এনেকুৱা ডিজাইনৰে ফুলি থকা দেখা যায়। তাৰপিছত এটা জোনবিৰিৰ ছেট ৰেডি কৰিছোঁ। জোনবিৰিৰ ছেটটোৰ লগত মই দুযোৰ ফুলি ৰাখিছোঁ, এযোৰ জাপি ডিজাইনৰ আৰু এযোৰ জোনবিৰিৰ ডিজাইনৰ। জোনবিৰিটো মই কেঁচা সোণৰ অৰিজিনেল যিটো জোনবিৰি তাৰ দৰে হুবহু কৰিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ সফল হ'ব পাৰিছোঁ নাজানো। জোনবিৰিটোৰ দুয়োটা ছাইডতে মই কাম কৰিছোঁ। তাৰপিছত আকৌ এটা জোনবিৰিৰ ছেট লৈছোঁ। এইটো ব্লেক আৰু ৰেড কম্বিনেশ্যনত লৈছোঁ। ইয়াতো মই দুযোৰ ফুলিয়ে ৰাখিছোঁ, এযোৰ জাপি ডিজাইনৰ আৰু আনযোৰ জোনবিৰিৰ ডিজাইনৰ। এই জোনবিৰিটোৰ ডিজাইনটো আগৰটোতকৈ অকণমান বেলেগ। দুয়োটা ডিজাইনেই মই অৰিজিনেল যিটো জোনবিৰিৰ ডিজাইন হয় সেইটোৰ দৰে হুবহু কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত মই দুটা মাদুলিৰ ছেট তৈয়াৰ কৰি লৈছোঁ। ইয়াৰে দুইটাৰ ছাইজ মই বেলেগ বেলেগকৈ লৈছোঁ। এটা অলপ ডাঙৰ ছাইজৰ আৰু আনটো অলপ সৰু ছাইজৰ। আৰু ফুলি দুইযোৰ একে সমান ছাইজৰে হয় দুইটা ছেটতে। আৰু লৈছোঁ এটা দুগদুগীৰ ছেট। এইটো মই ব্লেক আৰু ৰেড কম্বিনেশ্যনত কৰিছোঁ। আগতেও মই এনেকুৱা দুগদুগীৰ ছেট কেইবাটাও কৰিছোঁ। আপোনালোকে যদি মোৰ আগৰ পষ্টসমূহ চাইছে তেনেহ'লে নিশ্চয় এই ডিজাইনটো দেখিবলৈ পাইছে। একেবাৰে শেষত লৈছোঁ মই এটা জেঠী পতাৰ ছেট। এইটো ডিজাইনো মই আগতে কৰা আছে। এইটো মই ৰেড কালাৰত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহত নিশ্চয় দেখিছে এই ডিজাইনটো। গহনা কেইপত কেনেকুৱা হৈছে কমেণ্ট কৰি সকলোৱে জনাব দেই। শেষত ভালদৰে গহনা কেইপত পেকিং কৰি মই লৈ ল'লোঁ। এতিয়া মই এই গহনাখিনি এঠাইত দিবলৈ যাম। পিছৰখিনি ভালদৰে মই ভিডিঅ' কৰি দেখাম বুলি ভাবিছিলোঁ, ক'লৈ যাম, কি কৰিম, ক'ত দিমগৈ। কিন্তু যিহেতু ৰ'দটো বহুত চোকা আছিল আৰু মইনাকণকো লগত লৈ গৈছিলোঁ, সেয়েহে ভালদৰে ভিডিঅ' কৰি আনিবলৈ নাপালোঁ। তাৰ বাবে ক্ষমা কৰিব। কিন্তু মই আপোনালোকক জনাম মই গহনাখিনি ক'ত দিলোঁগৈ আৰু ভালদৰে ঠাইখিনি আপোনালোকক চিনাকি কৰাই দিম। গহনা কেইপত কেনেকুৱা হৈছে জনোৱাৰ লগতে আপোনালোকেও যদি মই প্ৰস্তুত কৰা এনেধৰণৰ গহনা মোৰ পৰা ল'ব বিচাৰে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া আহোঁ আমি যোৱা ঠাইডোখৰ কথালৈ। আমি গৈছিলোঁ আমাৰ বৰদলনিৰ পৰা গোগামুখলৈ যোৱা পথত থকা এই ঠাইডোখৰলৈ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত মণিকাঞ্চন মণ্ডলত আত্মসহায়ক গোটৰ মহিলাসকলৰ সুবিধাৰ্থে পাৰিজাত এণ্টাৰপ্ৰাইজ আৰু আখল নামেৰে দুখনকৈ বিপণী মুকলি কৰা হয়। ইয়াতে বৰদলনি অঞ্চলৰ মণিকাঞ্চন মণ্ডলৰ অন্তৰ্গত যিসকল মহিলা আছে তেখেতসকলে বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীৰ লগতে হাঁহ কুকুৰা আদিকে ধৰি তেখেতসকলৰ দ্বাৰা উৎপাদিত যিকোনো বস্তু বিক্ৰী কৰিবহি পাৰিব। যোৱা ইংৰাজী ৩ ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উক্ত বিপণী দুখনিৰ শুভ উদ্বোধনী কৰে। আশা কৰিছোঁ আপোনালোকেও যদি কেতিয়াবা এই পথেৰে যাত্ৰা কৰে তেনেহ'লে আমাৰ বৰদলনিৰ মহিলাসকলৰ দ্বাৰা উৎপাদিত খাদ্য সামগ্ৰীৰ সোৱাদ লোৱাৰ লগতে আপোনালোকৰ পচন্দৰ বস্তুসমূহ ক্ৰয় কৰি নিয়ে যেন। আজিৰ ভিডিঅ'টিত ইমানেই আছিল। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে মোৰ ফেচবুক পেজখন ফ'ল' কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।